নমস্কাৰ, আপোনালোকলৈ আজি সহজতে বনোৱা পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ। একো মছলা, তেল, হালধি, মছলা নিদিয়াকৈ বনাম, সৰু ল'ৰা ছোৱালীয়ে খাব পৰাকৈ। এয়া মই প্ৰথমতে কেৰাহীত ৰিফাইন তেল দি দিছোঁ আৰু বনাবৰ কাৰণে মই ইয়াত 3টা বিলাহী কাটি লৈছোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ আৰু কাজু, কিচমিচ আৰু আলমণ্ড অকণমান লৈ লৈছোঁ। কিচমিচটো মিঠা হ'বৰ কাৰণে অকণমান সৰহকৈ দিলেও ভাল হয়। গৰম হ'লত ইয়াত পিঁয়াজ দি দিছোঁ। মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। পিঁয়াজটো অকণমান ৰঙা হোৱালৈকে ভাজিম। ৰঙা নহ'লেও কোনো কথা নাই। এতিয়া ইয়াত মই বিলাহীখিনি আৰু লগতে ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। 5 মিনিট সময় এতিয়া ভাজি হোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰিবলৈ লওঁতে মই অকণমান পানী দি লৈছোঁ ইয়াতে। এইখিনি গ্ৰাইণ্ড কৰি লোৱাৰ পিছত ইয়াতে মই পনীৰৰ যিটো টেমা পনীৰ লৈছোঁ মই 200 গ্ৰাম, তাৰ পানী যিটো থাকে ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াত বাটাৰ এচামুচ দি দিছোঁ। বাটাৰ চামুচ দিয়াৰ পিছতে মই এইখিনি ঢালি দিছোঁ। ইয়াতে মই এতিয়া আন্দাজমতে নিমখ দি দিছোঁ আৰু হালধি, মছলা মই বেলেগ ইয়াত একো ব্যৱহাৰ কৰা নাই। 5 মিনিট মই ইয়াতে উতল আহিবলৈ দিম, তাৰপিছত মই পনীৰখিনি দি দিম। এয়া এতিয়া 5 মিনিট উতল অহাৰ পিছত মই ইয়াতে পনীৰখিনি দি দিছোঁ। পনীৰটো মই নভজাকৈ দিছোঁ, কেঁচাকৈ। আপোনালোকে ভাজিও দিব পাৰে। এতিয়া মই 5 মিনিট পনীৰটো অলপ সিজিব দিম ইয়াত গ্ৰেভিখিনিৰ লগত। এতিয়া আমাৰ পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল। আপোনালোকে ইয়াতে হোৱা আগে গেছটো অফ কৰাৰ আগে ক্ৰীম দিব পাৰে, কিন্তু মই দিয়া নাই।